তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম মোৰ ইউটিউব চেনেল ৰাজু ভাই ব্লগছলৈ। তো বন্ধুসকল, আজি আপোনালোকক মই কোনো ধৰণৰ ঠাই বা তেনেকুৱা কোনো ধৰণৰ টপিকৰ ওপৰত নহয়, আজি এটা খানা খাম বুলি ভাবিছোঁ বন্ধুসকল। তো খানাটো খাবৰ কাৰণে আমাক যোগাৰ জাতি লাগিব। তো আমি আজি ভাবিছোঁ বজাৰত যাব লাগিব এতিয়া। তো ব'লক আমি বজাৰত যাওঁ। আৰু যিহেতু আজি সোমবাৰ হয়, সেইকাৰণে আমি আহিলোঁ ৰামহৰি বজাৰ। আমাৰ ওচৰতে এখন বজাৰ আছে, ধুনীয়া ৰামহৰি বজাৰ। তো ৰামহৰি বজাৰত আজি আমি ধুনীয়া ধুনীয়া গাহৰি পায়, গাহৰি খাম বুলি ভাবিছোঁ বন্ধুসকল। গাহৰি আৰু গাহৰিটো অলপ বেলেগ ষ্টাইলত খাম, মানে কি গাহৰিটো মাটি ভেটুৱাৰে মানে পুৰি খাম তেনেকৈ। আৰু এনেকৈ আমি চাইকেল মাৰি আহি পাই গ'লোঁ আমাৰ এইখিনি ভাবিৰাম চক বুলি কয়, ভাবিৰাম চক আহি পালোঁ। অকণমান আগত গ'লে আমি দৰং ৰিজৰ্ট পাম। তো ব'লক আমি ৰামহৰি বজাৰ যাওঁ, বেছি দূৰ নাই, 1 কিলোমিটাৰ গ'লে আমি ৰামহৰি বজাৰ পাই যাম। তো ব'লক বন্ধুসকল। আৰু বন্ধুসকল, আপোনালোকে কেমেৰাৰ সন্মুখত দেখি আছে এখন ধুনীয়া ৰেষ্টুৰেণ্ট, মানে ৰিজৰ্ট এখন, দৰং ৰিজৰ্ট। এইখনত ধুনীয়া খানা চানা, ধুনীয়া সা সুবিধা আছে আৰু খাব পাৰে। আৰু এই আপোনালোকে দেখিছে ৰামহৰি বজাৰ আহি পালোঁ। আৰু বজাৰত আহিবে প্ৰথমতে মোৰ কাৰণ পোৱালিটো আছে, পোৱালিটোৰ কাৰণে 2টা টি চাৰ্ট ল'লোঁ। আৰু তাৰপিছত ব'লক আমি আৰু বেলেগ বজাৰখিনি কৰি লওঁ। আৰু বন্ধুসকল, এই বজাৰখনত আহিলে আপোনালোকে ধুনীয়া এটা ফ্ৰেছ চব্জি পাব। আৰু অকণমান বেলেগতকৈ অকণমান দামবোৰো কম হয়। চাওক আপোনালোকে কি সুন্দৰ চব্জি, ফুলকবি আহিলেই আৰু অলপ আগতীয়াকৈ। আৰু বন্ধুসকল, ঘৰৰ কাৰণে বাকী বজাৰখিনি কৰি আমি মেইন আইটেমটোৰ ওচৰত আহিলোঁ। এতিয়া বৰ্তমান আপোনালোকে দেখি আছে গাহৰি মাৰ্কেটখনো আহি পাইছোঁ। ধুনীয়া বহুত গাহৰি কাটে ইয়াত, প্ৰায় 40-50টা কাটে পাৰ ডে'। আৰু এতিয়া চাওক আমি ইয়াতে গাহৰি লওঁ, বেছি নলওঁ, আমি 1 কিলো গাহৰি লওঁ আৰু ধুনীয়াকৈ খানাটো খাম আৰু বন্ধুসকল, খানাটোৰ কাৰণে অকণমান আলু বিলাহী এইবিলাক ল'লোঁ, জলকীয়া মছলা এইবিলাক ল'লোঁ। আৰু মেইন আইটেমটো ল'ব যাওঁ এতিয়া, মাটিৰ ভেটুৱাটো। আৰু বন্ধুসকল, আজিৰ স্পেচিয়েল মাটিৰ ভেটুৱা। আজি আমি এইটোত কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক, ধুনীয়াকৈ আমি বনাম আৰু চাওক। আৰু বজাৰৰ পৰা আহিলোঁ দিয়ক, আৰু বহুত গৰমো দিছে, বহুত বেছি ৰ'দ দিছে, আৰু খানাটোৰ কাৰণেও দেৰি হৈ আছে অকণমান। ঘৰত বস্তুখিনি থৈ আমি খানাটোৰ কাৰণে ৰেডি কৰিব লাগিব। আৰু বন্ধুসকল, এনেকৈ আমি বানপানীৰ মাজেৰে খানা খোৱা প্লেচটো বিচাৰি আছোঁ। আপোনালোকে চাই থকা একদম ধুনীয়া এটা প্লেচত যাম আজি। খানাটো মানে একদম মজা, আৰু কোনো যাতে আমাক ডিষ্টাৰ্ব কৰিব নোৱাৰে তেনেকুৱা জেগাটো চাওক। আৰু এই জেগাটো আমি প্ৰায় পাই গৈছোঁ চাওক। আৰু বন্ধুসকল, আহিয়ে আমি ঘপাঘপ কামত লাগি গৈছোঁ। মই এইফালে মাংস চাংস অলপখিনি এইখিনি ঠিক কৰিছোঁ, আলু পিঁয়াজ এইবিলাক। আৰু আমাৰ দোস্তিয়ে আজি আইটেমটোৰ কাৰণে যোগাৰখিনি কৰি আছে, চাওক কেনেকুৱাকৈ খাম আপোনালোকে চাই থাকক। ধুনীয়া এটা ছিষ্টেমত খাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। আৰু বন্ধুসকল, ছাইডত যে দেখি আছে বটলটো 1 পেক খাই থোৱা যেন লাগে, সেইটো নহয় দিয়ক। আপোনালোকে যিটো ভাবিছে সেইটো আমাৰ খাটি সৰিয়হৰ তেল দিয়ক। আৰু চাওক বন্ধুসকল, গাহৰি কি মজা পিচ। আৰু মোৰ দোস্তিয়ে পূৰা এতিয়া পিঁয়াজ চিয়াজ কাটি আছে, আৰু মছলা চছলাখিনি ধুনীয়াকৈ কাটি লৈছে আৰু মজাকৈ। আৰু চাওক কেনেকুৱা লাগিব আপোনাক, ছিষ্টেম আজি বেলেগ হ'ব, আপোনালোকে বেলেগ আৰু মজা চাওক। আৰু বন্ধুসকল, খানা খোৱা প্লেচটো কেনেকুৱা লাগিছে আপোনালোকৰ, আপুনি ক'ব আৰু কেনেকুৱা লাগিছে। আৰু এয়া মোৰ দোস্তিয়ে পূৰা একদম বিলাহী চিলাহী কাটি আছে ধুনীয়াকৈ, আৰু মছলাখিনি সানি লৈছে ধুনীয়াকৈ, চাওক। আৰু মছলাৰ কথাটো ক'বই নালাগে, আপোনালোকে সকলোৱে চিনি পায়ে। চাওক কি মছলা দিছোঁ আমি, এইখিনি মছলা ইউজ কৰিছোঁ। আৰু আদা নহৰু বিশেষকৈ বেছি দিছোঁ, আদা নহৰু জলকীয়া এইবোৰ। আৰু বন্ধুসকল, ৰেডি হৈ গ'ল আমাৰ ভেটুৱাটোত ভৰাব পৰাকৈ। আৰু দোস্তি ভৰাই আছে এতিয়া ধুনীয়াকৈ, চাওক মজাকৈ। আৰু আমি ভেটুৱাটো ধুনীয়াকৈ চিল কৰি দিম। এইটো ওপৰতে মাটি লিপিব লাগিব আমি, বেলেগ আৰু উপায় নাই। মাটি লিপি ধুনীয়াকৈ চিল কৰি আমি এইটো জ্বলাই দিম আৰু মজাকৈ, চাওক। আৰু অকণমান মাংসটো অলপ বেছি হৈ গ'ল, তো আমি ধুনীয়াকৈ এটা বাঁহৰ চুঙা এটা কাটি আনি তাতে ভৰাইছোঁ। বাঁহৰ চুঙাটো খাই বহুত বেছি ভাল লাগে, ধুনীয়া বাঁহৰ ফ্লেভাৰ আহি যায়, মজা। আৰু চাওক এনেকুৱাকৈ খাওঁ আমি, চাই ল'ব।
আৰু বন্ধুসকল আমাৰ জুই আৰম্ভ হৈ গ'ল চাওক ধুনীয়াকৈ এইকেইটা দি দিছোঁ আমি এতিয়া মাজত আমাৰ মটকাটো মানে কি ভেটুৱাটো দি দিছোঁ ধুনীয়াকৈ ভিতৰত আৰু এতিয়া সিজিব দিম ধুনীয়াকৈ প্ৰায় 1-2 ঘণ্টামান লাগি যাব আৰু আৰু বন্ধুসকল কেছটো মানে অকণমান নগেন হৈ গ'ল আমাৰ মানে ভেটুৱাটো অকণমান ভাঙি থাকিল বেছিকৈ আমাৰ হিচাপতকৈ অলপ বেছি জুই দিলে অলপ ভাঙি থাকিল তো মাংসখিনি আমি ধুনীয়াকৈ উলিয়াই লওঁ উলিয়াই লৈ বন্ধুসকল আকৌ আমি ভালকৈ সিজা নাই কাৰণ মাংসখিনি আকৌ আমি বাঁহৰ চুঙাৰ ভিতৰত আমি মাংসখিনি দিম বাঁহৰ চুঙাৰ ভিতৰতো মাংস দিলে খাই বহুত ধুনীয়া বহুত টেষ্টি হয় বন্ধুসকল চাওক তেনেকুৱাকৈ দি আছোঁ আমি চাই থাকোঁ আৰু এইকেইটা চুঙা হয় বন্ধুসকল ইয়াতে আমি মাংসখিনি দি দিছোঁ ভেটুৱাৰ পৰা ওলাই কিনে আৰু এনেকৈ কিছু সময়ৰ পিছত বন্ধুসকল আমাৰ আজি খানাটো তৈয়াৰ হৈ গ'ল এয়া দেখিছে আপোনাৰ মোৰ বন্ধুৱে বঢ়িয়াকৈ ধুনীয়াকৈ ভাতকেইটা উলিয়াইছে আমি বন্ধুসকল আমি ভাতকেইটাও আমি বাঁহৰ চুঙাৰ ভিতৰত বনাইছোঁ আমি মানে কোনো বাচন চাচন এনেকুৱা ইউজ কৰা নাই খানাটোত আজি আৰু চাওক এয়া ধুনীয়া গাহৰি মাংস আপোনালোকে দেখিছে কি ধুনীয়া এটা জোল হৈছে চাওক এই মজা আৰু এই আৰু আছে দুটা এইকেইটাও দেখাব আপুনি চাই থাকক কেনেকুৱা আৰু বন্ধুসকল আজিৰ খানাটোত আৰু দুজন বন্ধু আমাৰ উপস্থিত হ'ল মানে আমাৰ দুজন বন্ধুৱে আমাক বিচাৰিছে আহি পালে তো চাৰিওজনে মিলি 2খন কলপাত এনেকৈ লৈ আমি ধুনীয়াকৈ খানাটো আৰম্ভ কৰিছোঁ চাওক আপোনালোকে মজা লাগিছে খাই চাওক পূৰা খাইছোঁ আৰু এই খা না ভাই খা 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 আৰু বন্ধুসকল খানাটো খাই হৈ গ'ল আৰু বাকী যিখিনি বাচিছে সেইখিনি আমি চৰাই চিৰিকটি গৰু ছাগলী কুকুৰ মেকুৰী যিয়ে খায় তাৰ কাৰণে থৈ দিলোঁ আৰু আমাৰ এয়া বন্ধুৱে পূৰা পেট ওলাই দিছে চাওক পূৰা খাইছে সি একদম পেট ওলাই দিছে আৰু বন্ধুসকল ভিডিঅ'টোৰ শেষত আপোনালোকলৈ এটা ডাঙৰ ৰিকুৱেষ্ট বন্ধুসকল যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰক বন্ধুসকল আৰু ভিডিঅ'বোৰ প্লিজ শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক বন্ধুসকল কেনেকুৱা লাগিছে ভিডিঅ'টো চাই কমেণ্ট কৰক আৰু এনেকৈ পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে অন্ত কৰিছোঁ।